बे समाव जों दङ अरुणाचलनि मोनसे फिसा जायगा चाकमा कल'नियाव। दा जोंजों लोगोसे दङ बुद्धिस्टनि सासे धोरोमगुरुजों, बिथांजों जों दान्दिसे सम मोगा मोगि लागोन। दा गिबियावनो আপোনাৰ বিষয়টো আমি জানিব বিচাৰিম। মই আপোনাৰ ইউনাইটেড নিউজেছ প্ৰতিনিধি সাংবাদিকসকলক মই জনাবান্তি হৈছিল আপোনাক স্বাগতম জনাইছোঁ। মোৰ নাম ভান্তি সোনা আৰু বৰ্তমান থাকোঁ বশিষ্ঠ গুৱাহাটী। এতিয়া আমি কুকিলা গাঁৱতে অহাটো হ'ল এটা সৰু সুৰাকৈ এটা অনুষ্ঠান আছিলে, সেই অনুষ্ঠানতে আহিছোঁ। এতিয়া আপোনাৰ সকলোতে লগ পোৱা নিমিত্তে বহুত খুচি হওঁ, স্বাগতম জনাইছোঁ। এতিয়া মই আপোনালোকৰ বিষয়খিনি জানিব বিচাৰিছোঁ কি আপোনাৰ এতিয়া বুদ্ধ বিষয় হৈ এইখিনি কি উদ্দেশ্যে এতিয়া কোন বিষয়টো আপুনি জানিবলৈ বিচাৰে? বুদ্ধ ধৰ্মটো কেনেকুৱা সৃষ্টি হৈছিল? বুদ্ধটো এটা শব্দটো হৈছে প্ৰথমতে আমি জানিবলগীয়া বিষয়টো বুদ্ধ মানে কি? বুদ্ধটো হৈছে এটা নলেজ বা জ্ঞান। কি জ্ঞান আছিলে যে সংসাৰৰ প্ৰতিটি মানুহৰ সমানভাৱে এতিয়া ধৰ্ম যিটো অন্তৰে পৰি থকা বিষয়টো জানিব পৰাটো জ্ঞান বুলি। সেই জ্ঞানটো হৈছে চাৰি আৰ্য সত্য কয়। চাৰি আৰ্য সত্য মানে জন্ম আছে, জৰা আছে, ব্যাধি আছে, মৰণ আছে। মৰাৰ পিছতেও কাৰো সুখে শান্তিৰে থাকিব নোৱাৰাকৈ উদাসীন কষ্ট তেনেকুৱা ৰোদন হৈ কিনে আকৌ বিদায় দিয়া হয়। পুনৰাই আবাৰ সেই কৰ্ম সংস্কাৰটো ক্ৰিয়াটো শেষ নোহোৱা নিমিত্তে পুনৰাই আকৌ জন্ম হোৱাটো কেনেকুৱা ধৰণে হয়, এই জন্ম পৰিক্ৰমাকো জানিব পৰা জ্ঞানটো হয় বৌদ্ধ ধৰ্ম। এইটো বৌদ্ধ ধৰ্ম প্ৰচাৰক গৌতম বুদ্ধ আছিলে। সেই গৌতম বুদ্ধ কেনেকুৱা কৰি এই জন্ম এই চক্ৰৰ ধৰ্ম বিষয়ে কেনেকুৱা জানিব পাৰিছিলে, বহুত অসংখ্য কল্প ধৰি তেনেকুৱা চেষ্টা কৰি অহা নিমিত্তেহে এই বিষয়টো জানিব পাৰিছে বোলে। বৌদ্ধ যেতিয়া জ্ঞান প্ৰাপ্ত হৈছিলে তেতিয়া এই বিষয়টো উল্লেখ কৰিছিলে। কেনেকুৱা আছিলে, এই জ্ঞান প্ৰাপ্ত হোৱাৰ পিছতে সেই বুদ্ধ কৈছিলে যে কি মই এই বোৱা সাগৰ কয় এই মানৱ জীৱনত চলি থকা পৰিক্ৰমাটোকো জানিবলৈ কাৰণে অসংখ্য কল্প ধৰি মই সময় লৈছিলোঁ, জন্ম মৰণ লগ পাইছিলোঁ। তাতে আমি অসংখ্য কল্প ধৰি জন্ম ধৰি মই কল্প সময় লৈছিলোঁ। মই মানুহক বহুত সেৱা যত্ন দিছিলোঁ। ধ্যান সমাধি কয় এতিয়াকো মই তেনেকুৱা যেনে সেৱা দিছিলোঁ। আপোনালোকৰ ধৰে এটি যেনেকৈ আপোনালোকে পাব্লিক নিজৰ সমাজৰ যাতে এটা ভাল এটা শিক্ষা এটা পাব পাৰে, উন্নতি এটা হ'ব পাৰে, দুৰ্গতি বা হ'ব পাৰে সম্ভাৱনা তেনেকুৱা কম কাম কাজ যদিও কোনোবা কৰি পাই আছে বা কৰি আছে, সেইকেইটাকো যেনে যাতে সংশোধন কৰিছেনে পুনৰাই ঘূৰি আহিব পৰা ভাল মানুহ বনাব পৰা এই মিডিয়াৰ মাধ্যমে যেনেকৈ আপোনালোকে বিচাৰি আছিলে, ঠিক তেনেকুৱা ধৰণে বৌদ্ধইও এই সংসাৰৰ জগতে যিমানখিনি প্ৰাণীসকলে আছে দুখী কষ্টে জীৱন কাটি আছে, এই বিষয়টোকো সম্পূৰ্ণ আকাৰে জনাব পৰা বুজাব পৰা বিষয়টো জানিবলৈ কাৰণে বহু সময় লৈখিনি আহিছিল। তাৰমানে অহাটো কিমান লৈছিলে, তাইৰ অসংখ্য 1 লাখ কল্প সময় লৈছিলে বোলে, লাগিছিলে বোলে। এনেকুৱা প্ৰাকৃতি নেচাৰেলি এটা গছ গছনিৰ পৰা আৰম্ভ কৰি আপোনালোকে দেখি পায় যে এটা কি কয় এই চব্জি খেতি এটা বীজন মাটিতে পেলালে কিমান দিলে, কমচে কম 1 মাহ 1.5 মাহ সময়টো লাগেই। পানী দিওঁতে সময় দিওঁতে তেতিয়াহে তাৰ ফল গুটিবিলাক ওলাই আহে। ঠিক তেনেকুৱা ধৰণে গৌতম বুদ্ধই এই বৌদ্ধ বিষয় ধৰ্ম জ্ঞানটো জানিবলৈ কাৰণে তেনেকুৱা ধৰণে ইমান সময় লৈছিল। আহি বোলে যেতিয়া জানিব পাৰিলে কি যেতিয়া বৌদ্ধ পৃথিৱীতে বৌদ্ধ গয়াতে বৌদ্ধ বৃক্ষতলে যেতিয়া
জ্ঞানমগ্ন অৱস্থায় যেতিয়া জ্ঞান প্ৰাপ্ত হৈছিলে তেতিয়াই গম পাইছিল যে মনুষ্য জীৱনতেই কিমান দুৰ্লভ কিমান কি অজানা বিষয় আছিলে। এইটো জানা পিছতেই এতিয়া এই বিষয়টো যদি ক'বলৈ যাওঁ তেনেহ'লে সাধাৰণ মানুহবিলাক বুজিব নোৱাৰিব, সম্ভৱ নহ'ব। এতিয়া এই সম্ভৱ নহ'লে কৈখিনি লাভ নহ'ব। এতিয়া এই পুনৰাই ইমান কষ্ট কৰিছিনি জ্ঞান প্ৰাপ্ত হোৱাৰ পিছতে এই নকয় বোলে এই সংসাৰতে মই নিজেই জ্ঞান সমাধি কয় সেইটো কৰি মেলি মই এতিয়া এই পৃথিৱীৰ ঘূৰি যোৱাটো সেই চিন্তা কৰি আছিলে। তেতিয়া সময়তে এই অদৃশ্যমান ঠাই জাগাৰ পৰা আহি পালে কি ব্ৰহ্মা বুলি কয়। এই ব্ৰহ্মাখিনি আহি পেলাই নিবেদন কৰিছে, প্ৰভু যদিও আপুনি ইমান কষ্ট কৰিছেনে ধৰ্ম জ্ঞানটো পোৱাৰ পিছতে যদি আপুনি মনুষ্যলৈ অনুগ্ৰহ কৰি যদি প্ৰচাৰ আৰু প্ৰসাৰ কৰি নিদিয়ে তেনেহ'লে এই মনুষ্য লোকখিনি অতি সোনকালে ক্ষয় হ'ব, ক্ষতি হ'ব। তেতিয়াহ'লে মানুহ পৃথিৱীতে সংসাৰতে ধাৰ্মিক বস্তুটো নাথাকিব। সেইটো কাৰণে আপুনি দয়া কৰি প্ৰচাৰ কৰক। কেনেকুৱা বা কোনোবা সেইটো কম জ্ঞান থকা, কোনোবা বেছি জ্ঞান থকা তেনেকুৱা আছে। চেষ্টা কৰিলে সেইটো ফল পাব, সেই বুজি পাব। সেইটো কোৱা নিমিত্তেই এই বুদ্ধটো প্ৰচাৰ কৰিবলৈ কাৰণে আকৌ তাৰ সংকল্প লৈছিলে। সংকল্প লৈছিল বৌদ্ধ গয়া জ্ঞান প্ৰাপ্ত হৈছিলে। তাৰপিছতে গৈছিলে প্ৰচাৰটো হৈছিলে বাৰাণসী নগৰতে। তাতে গৈ যে 5টা ঋষি মুনিৰ উদ্দেশ্য লৈছিল তাতে প্ৰচাৰ কৰা হৈছিলে। এই প্ৰচাৰতে কি কৈছিলে 2টাই বস্তু এইখিনি হ'ল প্ৰথম এতিয়া ধৰ্মৰ ৰাস্তাই ফাৰ্ষ্ট বৌদ্ধ হোৱাৰ পিছতে প্ৰচাৰিত হৈছিলে। ছেকেণ্ডটো হ'ল এই পৃথিৱীত ধৰ্মৰ মানিলে জীৱনত কিমান উন্নতি হ'ব পাৰে। এতিয়া তাৰপিছতে এই আষ্টাংগী তাৰ আৰ্য সত্য আৰু আষ্টাংগী মাৰ্গ যিটো আষ্টাংগী মাৰ্গ কয়, যিটো প্ৰচাৰ প্ৰসাৰ হোৱাৰ পিছতে এতিয়া বহুজনৰ সুখৰ কাৰণে বহুজনৰ কল্যাণৰ কাৰণে বৌদ্ধই ভিক্ষুসকলক এই 5টা মুনি ঋষি মুনিটো সেইটো ভ্ৰান্তি হৈ গ'ল। ভ্ৰান্তি হোৱাৰ পিছতে তেখেতসকল কৈছে, ভ্ৰান্তিসকল আপোনালোকে এটা ৰাস্তাতে 2জন নাযাবা। এজন গৈছিনি য'ত যাব পাৰে, য'ত মানুহ আছে তাতে গৈ কথাটো প্ৰচাৰ কৰিবা যে বহুতজনৰ মানুহক সুখ হ'বলৈ কাৰণে, বহুতজনৰ লাভ হ'বলৈ কাৰণে, জীৱনত বহুতখিনি উন্নতি কৰিবলৈ কাৰণে। এতিয়া কিছুমানে এতিয়া বহুত চেষ্টা কৰি আছে, কিন্তু এতিয়া প্ৰতিটি বিষয় লৈছিনি সেইটো জানিব পৰা নাই কি এই কাম কাজটো কৰিলে শেষত এইটো পৰিণাম পায় বোলে। তেতিয়া যেতিয়া আপোনালোকে এতিয়া বুজি পালে তেনেহ'লে যাবা, এইটোকো বহুতজনৰ কল্যাণৰ কাৰণে কামটো কৰি দিব, শুনাই দিব, দেখাই দিব। এতিয়া ওলাইছে না। যেতিয়া গাঁৱলীয়া সমাজত যেতিয়া গৈ পালে তেতিয়া কৈছিলে, বাবা আপোনালোকে অলপমান মন কৰিছেনে শুনিবাচোন, যদি আপুনি লাইফতে শান্তি পাবলৈ বিচাৰে তেনেহ'লে মোৰ কথাটো হয় বা নহয় আপুনি অলপমান শুনিল বাবতে অলপ চিন্তা কৰি চাব। কেনেকৈ বুদ্ধাং শৰণং গচ্ছামি। বুদ্ধা মানে নলেজ কি নলেজটো যিটো নলেজ আছিলে যে এই সংসাৰতে সকলো প্ৰাণী জৰা ব্যাধি মৰণ মৃত্যু এই অৱস্থাতে সকলো সময়তে লগ পাই আছে। কোনোদিন আমি পাৰ হৈ গ'ল, আমাক পোৱা নাই, মই এতিয়া বাচি আছোঁ তেনেকৈ ক'ব নোৱাৰে। এইখিনি বুজি পোৱাৰ পিছতে মানুহটো সংসাৰতে আমি আহিছোঁ। যদি
50 বছৰ পিছতে মোকে এনেকুৱা হ'ব বুলি গম পায় তেনেহ'লে আমাৰ সময়তো এনেকুৱা কাম কাজবিলাকো ভাল কাম কৰাৰ বাহিৰে আমি বেয়া কামটো নকৰিব যদি নাজানা নিমিত্তেহে যদি আমি 50 বছৰ কি হ'ব আমি এনেকাই হৈ থাকিব ভাবিছোঁ যে 40 বছৰ বা 30 বছৰ আগতে জৱান তাকত থাকিব এদিনতো আমাৰতো এনেকুৱা সদায় থাকিব তেনেকুৱাতো যদি ভাবি থাকে তেতিয়া যি পাৰেহি এয়া কামটো কৰি গৈ থাকিব ন সেইটো কাৰণে বুদ্ধাং শৰণং গচ্ছামি মানে এই সংসাৰৰ নিয়ম নীতিটো হ'ল জৰা ব্যাধি মৰণ মৃত্যু সকলো কাৰণে হয় তাৰ নিমিত্তে এতিয়া আপোনালোকে হুঁচিয়াৰ হ'বা এতিয়া যিমান চিনি পাৰে সংসাৰত জীয়াই থকা সময়তে বেয়া কাম নকৰাটো ভাল কাম কৰি চিনি এই জীৱনটো পাৰ কৰি যাব পৰাটো সেইটো চেষ্টা কৰিবা সেইটো সত্য এতিয়া সঁচা কথা কৈছে আপোনালোকে এতিয়া আপোনাৰ গুৰুজী আপোনাৰ ভান্তি আপোনাৰ কথাটো সঁচা হয় তেনেহ'লে আজিৰ পৰা মই বুদ্ধাং শৰণং গচ্ছামি আমি এই সংসাৰতে সকলো যিটো জৰা ব্যাধি মৰণ মৃত্যু অৱস্থাটো আমি গম পালোঁ তাৰ নিমিত্তে মই এতিয়া জীয়াই থাকাতে তাকত থাকাতে মই বেয়া কামটো নকৰিম যে ভাল কাম কৰিম সেইখিনি কথা হ'লতো বুদ্ধাং শৰণং গচ্ছামি তাৰ প্ৰতি আৰু যিটো আগলৈ গ'লে যে বুদ্ধাং শৰণং গচ্ছামি যিনি এই বুদ্ধ জ্ঞানটো লৈ দিছিলে তিনি যিজন এতিয়া মহাপুৰুষ গৌতম বুদ্ধ তেখেতলৈ মই বহুত উপকাৰ স্বীকাৰ কৰিছোঁ যদি এই কথাটো জনাই দিয়া নাথাকা যে অৱস্থা থাকিলেহেঁতেন আমাৰ কিমান আৰু ভুল বিভ্ৰান্তি কাম কৰি থাকিব আছিলে তেখেতক মই আজি তাৰ আশীৰ্বাদ যিটো মৰমটো যিটো দয়াটো তাৰ যিটো কৃতজ্ঞতা জনাইছোঁ বুদ্ধাং শৰণং গচ্ছামি ধাম্মাং শৰণং গচ্ছামি মানে এই সংসাৰতে প্ৰতিটি মানুহৰ বিষয়তে এটা এবাৰ উত্থান হ'লে পতনটো হ'বই যাৰ যেনেকুৱা ধৰণে পৰিকল্পনা কৰিছিনি বচাবলৈ কাৰণে নানা ৰকম যি কৈ থাকক কৰি থাকক ৰীতি বনাওঁ নিয়ম নীতি বনাওঁ যিমান যি কৰক সময়তে দেখি নোপোৱাকৈ জৰা ব্যাধিটো আহি পাবই এইটো নেচাৰটো কোনো দিন কোনো টকা কোনো মানুহে বচাব নোৱাৰে থাকিব নোৱাৰিব এই শ্ৰেণীৰ নিয়ম নীতিকো জানাটো আমাৰ কাৰণে বহুত জৰুৰী কথা জৰুৰী বিষয় হয় সেইটো কাৰণে গৌতম বুদ্ধই কেনেকৈ কৈছে ধৰ্মৰ প্ৰচাৰ চোৱা খাটো ভগৱত ধাম্ম তান্দিথিকো অকালিকো এহি পাচিকো অপানায়িকো এইটো পৌৰাণিক কথা মানে পৌৰাণিক ভাষাতে আছিলে পালি ভাষা কয় পালি ভাষা মাগধী ভাষা কৈছে চোৱা খাটো ভগৱত ধাম্ম তান্দিথিকো অকালিকো এহি পাচিকো অপানায়িকো পাচ্চতাং বদিতেব উন্নতি বুদ্ধ এইটোৱে কৈছিলে বুদ্ধিৰ আমি যে বুদ্ধ জ্ঞান লাভ হোৱাৰ ক্ষতি প্ৰথম পৰ্ব দ্বিতীয় পৰ্ব তৃতীয় পৰ্ব মানে প্ৰথম মধ্যম আৰু অন্তিম ভালদৰে মই আখ্যাত কৰা হ'ল মানে এইটো আপোনাৰ সকলো ভালৰ ৰাস্তা মুক্তিৰ ৰাস্তাৰ কাৰণে মই এতিয়া বুজোৱা যে দেখুওৱা শুনোৱা হ'ল আহিবলৈ আপোনালোকে চেষ্টা কৰিছে পাব কাৰণ দ্বিতীয় আপুনি নিজে স্বয়ং টেষ্ট কৰি চাব অকালিক সেইটোকো জানিবলৈ কাৰণে কোনো সময়কাল নিৰ্ধাৰণ কৰি থোৱা নাই আপুনি যেতিয়া মন যায় তেতিয়া আহিছেনে আপুনি এইটোকো অনুসৰণ আৰু বুজি বলে চেষ্টা কৰি পাৰে আপুনি মোৰ কোৱা কথাটো হয় না নহয় যিটো কি কৈছিলে জৰা ব্যাধি মৰণ মৃত্যু কথাটো যিটো নেকি সঁচা হয় না নহয় আপুনি বুজি চাব পাৰে আৰু এই শ্ৰেণীকো বস্তুটোক যদি আপুনি বুজিলে কি লাভ হয় আহিলে আপুনি আমাৰ কথাটো আৰু অলপমান বুজি চাব পাৰে তেনেহ'লে আপোনাৰ কাৰণে বহুতখিনি উন্নতি হ'ব যেনেকুৱা পাচ্চতাং যেনেকৈ যাৰ অলপমান অনুমান জ্ঞান অনুমান কৰিব পাৰে মনতে অলপমান গভীৰ চিন্তাৰ লগত চিন্তা কৰিছিল চাব জানে তেখেতৰ মানুহসকলে এই কথাখিনি হয় মানে এই বাণীখিনি তেখেতৰ মানুহ কাৰণে হয় এনেকুৱা ব্যক্তিবৰ্গৰ মানুহ কাৰণে মানুহজনীৰ কাৰণে হয় বাকী মানুহ
মানে মাইকী হ'ব, ছোৱালী হ'ব, ল'ৰা হ'ব, যোগ যাৰ জ্ঞানৰ যোগ্যতা আছে সেইকেইটাই এইটো বুজি ল'ব পাৰিব, ধৰি ল'ব পাৰিব। তেতিয়াহ'লে সংঘ শৰণ গচ্ছামি সংঘটো হৈছিল যে আমি একেলগতে মিলিজুলি থাকিলে যে এজন কাম কৰিব নোৱাৰাতো 10জন মানুহ যদি একেলগে যোগদান কৰিছিল আগবাঢ়ি দিয়ে তেনেহ'লে যিকোনো মুহূৰ্তে এইটো ছাকচেছ কৰিব পাৰে। এতিয়া সংঘ শৰণ গচ্ছামি হ'ল এতিয়া বুদ্ধৰ শিষ্যসকলে যদি একতা হৈছে নে এটা জেগাতে ইউনিটি হৈছে ধ্যান সমাধি প্ৰজ্ঞা পালন কৰিছে যে সৰ্ব প্ৰকাৰ দুখৰ পৰা মুক্তি পোৱা ৰাস্তাতে যে উভতি লৈ ওলাই গ'ল পোৱা হৈ গ'ল। ঠিক তেনেকৈ সংঘ মহান শ্ৰেষ্ঠ সংঘ সন্মানৰে আদৰ সম্ভাষণ লগতে নমস্কাৰ জনাইছোঁ। এইখিনি হ'ল বুদ্ধাং শৰণ গচ্ছামি, ধম্মাং শৰণ গচ্ছামি, সংঘং শৰণ গচ্ছামি। যদি নিৰন্তৰ এই কথাটো জনাৰ পিছতে যদি আপোনাকো নিজকে প্ৰটেকশ্যন বিচাৰে তেনেহ'লে বুদ্ধই এইটো আৰু দেখাই থৈছিলে যে আপোনালোকে যদি সমাজ জীৱনতে আপুনিতো ত্যাগী হ'ব নোৱাৰে বা ভান্তিত হৈ যাব নোৱাৰে, মন্দিৰত থাকি যাব নোৱাৰে। আপুনিতো সংসাৰ আছে, ল'ৰা ছোৱালী আছে, সম্পত্তি আছে, এইটো জীয়াই থাকিবলৈ কাৰণে আপোনাকে দায়িত্ব লৈ থোৱা আছে। তেনেহ'লে আমাৰবিলাক কাৰণে প্ৰটেক্টেড কি যদি আপুনি সেইটো জানিব বিচাৰে তেনেকুৱা হ'লে এই যে বুদ্ধ সেইটো কৈছিলে যে যদি আপোনালোকে সেইটো এনেকুৱা অৱস্থাত জীয়াই থকাটো বিচাৰে, ভাল উন্নতি হ'ব বিচাৰে তেনেহ'লে পানাদিপাদা ৱিৰামানি শিক্ষাবাদং সমাধিয়ামি। এইটো বুদ্ধ এইটোৱে কৈছিলে যদি আপুনি সংসাৰতে জীয়াই থকা সময়তে যদি হিংসা কৰণীয় কাম কাজবিলাক যদি নকৰিবলৈ দূৰ হৈ থাকি পাৰে তেনেহ'লে আপোনাৰ কাৰণে সদায় মংগলময় হৈ থাকিব, মংগল জীৱন লগতে আপুনি জীয়াই থাকিব পাৰিব। তাৰমানে কি প্ৰাণী হত্যা কৰা যিটো কয় মেইন এটা ডাইৰেক্টলি এইটো ট্ৰান্সলেট কৰিলে প্ৰাণী হত্যা কৰা মানে এইটো হিংসাৰ কাম আৰু প্ৰাণী হত্যা নকৰা মানে অহিংসাৰ কাম। এতিয়া এইটো প্ৰাণী হিংসা কৰা মানে এইটোও কৈছিলে যে এইটো মিনি বুজাইছিলে যে আপুনি সকলো প্ৰাণীৰ ওপৰতে হিংসা মনোভাৱ নথৈ পেলাই আপুনি কি থ'ব মৰম দয়া আপোন আমি সকলোৱে একেই প্ৰাণ, একেই জীৱন, একেই দুখ পালে বৰাবৰ আমি দুখ পাওঁ। এতিয়া নাম মাত্ৰ আমাক জানিবৰ কাৰণে এইটো শ্যাম ৰাম এনেকুৱা কিবা সেইটো নামকৰণ বিধি অকলে দি থাকে জানিবৰ কাৰণে ক'ৰ পৰা আহিছে পশ্চিম ফালৰ পৰা দক্ষিণ ফালে ইমানেই মাত্ৰ, কিন্তু দুখটো সকলো সমান। সেইকাৰণে যদি আপুনি সমাজৰ যদি জীয়াই থকা মতে ভাল মংগলময় পৰিৱেশটো জানিব পাবলৈ বিচাৰে তেনেহ'লে প্ৰাণী হত্যা কৰা যিটো মানুহৰ অন্তৰত যিটো হিংসা ভাৱ লৈ থাকে সেই হিংসা ভাৱটো নলোৱাটো, হিংসা ভাৱৰ পৰা দূৰ হৈ থকাটো সেইটো আদৰ্শ কৰিবা। সেইটো কাৰণে আমাৰ সমাজতে এতিয়া বুদ্ধ উপাসক উপাসিকা কয় সেইকেইটাবিলাকে কয় আপোনালোকে যদি এনেকুৱা বাতাবৰণ পৰিৱেশ যদি আনি সদায় আপোনাৰ গাঁৱলৈ সমাজলৈ থ'ব বিচাৰে তেনেহ'লে কোনোবা মানুহ গোটেই দিন পালন কৰিবলৈ চেষ্টা কৰে, কোনোবা দিন 1 ঘণ্টালৈকে মই এতিয়া 1 ঘণ্টালৈকে মই সেইটো হিংসা মনোভাৱ এনেকুৱা কুসংস্কাৰ মই সেইটো এতিয়া নকৰোঁ ক'বলৈ অধিষ্ঠান কৰে মই পালন প্ৰতিজ্ঞা কৰে আৰু তেনেকুৱা কৰি থাকিলে যেনে তাৰ মাজতে আপোনাৰ কি ফল হ'ব, ফলটো এইটোৱেই হ'ব ডাইৰেক্টলি আপোনাৰ সমাজৰ ভিতৰতে ভুল বুজাবুজি ৰেচাৰেচি ঝগড়া বিবাদ মামলা অট'মেটিক ক্ষমা হৈ যাব। আপুনি যদি এইটো প্ৰাণী হত্যা মানে প্ৰাণী হিংসাৰ কথাটো আপোনাৰ মুখতে নলয়, মনতে নলয়, আহিল বা এতিয়া ক্ষমা কৰি দিয়ে তেনেহ'লেতো আমি সেইটো স্বীকাৰ কৰিছোঁ, বেলেগজনে আনজনে স্বীকাৰ কৰিলে তেনেহ'লে আমাৰ তেনেকুৱা যদি স্বীকাৰ কৰিলে তেনেহ'লে আমাৰ মাজতে তেনেকুৱা ধৰণে হিংসা পৰিৱেশটো আৰু কেতিয়াবা মাতিলে নাহে আৰু আহক কৰিলে নাহে। এতিয়া তাৰ লগতে আৰু কি আছিলে আদিনা দানা মানৱ জীৱনত জীয়াই থাকিব কাৰণে ধন দৌলত সম্পদ চবচে ডাঙৰ এটা বস্তু হয়। এতিয়া যদি মানুহৰ নিজস্ব এটা সৰু হওক ডাঙৰ সকলো প্ৰাণীৰ এটা অধিকাৰ থাকে, সেই অধিকাৰত যদি তাৰ যে অমান্য হিচাপত যদি আমি কাঢ়ি লোৱা কিবা কৰে তেনেহ'লে তাৰ মাজতে যিমান ভাল মন হ'লে বা সেইটো তাৰ অন্তৰতে দুখটো ওলাব, দুখটো আহি পাব আৰু তেতিয়া কাৰণে এই দুখবোৰ নহ'বলৈ কাৰণে মই আপোনাৰ বস্তুটো আপোনাকো পাৰমিশ্যন আপোনাৰ পৰা নোখোজা কি আপোনাৰ পৰা
নকোৱাকৈ নজনাকৈ মই সেইটো আপুনি তেনেকুৱা বস্তুটো মই গ্ৰহণ নকৰোঁ নধৰোঁ তেনেকুৱা ধৰণে আপুনি আপোনাৰ আগতে মই বি সেইটোকো পালন কৰোঁ তেতিয়া আপুনি পালন কৰোঁতে আমাৰ এই সমাজৰ কাৰণে কোনো অশান্তি পৰিৱেশটো নাহিব কিয়নো আপোনাৰ সেইটো যাৰ যেনেকুৱা য'ত পৰি আছে বা পাহৰি আছে বা কিবা কৰি পাৰিলে য'তহে কৰি সমাজ সেৱা হিচাপতে আপুনি সেইটো তাকো দুৰ্বলতা উন্নতি হ'বলৈ কাৰণে আপুনি চেষ্টা কৰি থকাতেই হ'ব সেইটো কাৰণে এতিয়া ছেকেণ্ড নম্বৰটো হৈছে আপুনি যোৰ যাৰ যেনেকুৱা হৈছে সৰু ডাঙৰ তাৰ অধিকাৰ মতেই মই যে সমাজত জীয়াই থকাটো মই চেষ্টা কৰিম কৈছেনে কোৱা হয় পানাদি আদিনা দানা ওয়েৰা মানে শিক্ষা বাদাম এই শিক্ষাপত্ৰ মই গ্ৰহণ কৰিছোঁ যদি আপুনি স্বীকাৰ কৰে তেনেহ'লে আপোনাৰ সমাজতে সদায় শান্তি বাতাবৰণটো বহি থাকিব তাৰপিছতে 3 নম্বৰতে হৈছে কামিছো মিচ্ছাচাৰা সমাজত থাকিলেতো বেলেগ বেলেগ এতিয়া মামা থাকিব ভাই থাকিব ভন থাকিব যেনে চিনাচি বন্ধু বান্ধৱ ঘৰ পৰিয়াল থাকে তাৰ মাজতে যদি অন্যায় কৰিছেনে যদি কাৰোবাৰ ঘৰ পৰিয়াল সকলোতে যদি সন্মান নিদিয়াকৈ যদি আপুনি ব্যৱহাৰ কৰে তেনেকুৱা হ'লে আপোনাৰ সমাজত যিমান নীতি নিয়ম বনাওক সমস্যাটো কেতিয়াবা সমাধান নহ'ব যদি আপুনি আপোনাৰ পৰিবাৰলৈ মই সন্মান কৰোঁ আপুনি বি আমাৰ পৰিবাৰ সকলোতে যদি মান সন্মানে যদি কৰে তেনেহ'লে জীয়াই থাকে তেনেহ'লেতো এই সমাজৰ মাজত যদি তেনেকুৱা নিয়ম নীতিৰ লগত জীয়াই থাকে তেনেহ'লে আপোনাৰ আমাৰ সমাজতে পৰিবাৰ মাজতে তৰ্ক বিতৰ্ক তেনেকুৱা ধৰণে কুসংস্কাৰ কেতিয়াবি নহ'ব সেইটো কাৰণে আপোনাৰ যে কামিজ মিছা আপোনাৰ যেনে আপোনাৰ যেনে আজিকালি দেখি পায় আপোনালোকে টিভি গম পায় যে টিভি চেনেল হওক কিবা এইটো খবৰ নিউজ পেপাৰ হওক খোলাৰ লগতে বেলেগ জেগাতে অমুকা জেগাতে সৰু জাত লৈ কিনি ৰেপ কৰি দিলে অমুকা জেগাতে কিবা দুশ্মন ভাৱ লৈ কিনি তেনেকুৱা ধৰণে এইটো মামলা মাদাৰ কৰি দিলে সেইকেইটা শুনি পাওঁ সেইকাৰণে এইখিনি বস্তু যদি নিজৰ আপোন পৰিৱেশ যদি মান্যতা নিদিয়ে তেনেহ'লে এই পৰিৱেশটো আপোনাৰ আমাৰ মাজতে নাথাকে আঁতৰি যাব আঁতৰি যোৱাৰ পিছত কি পৰিৱেশ হ'ব হিংসা পৰিৱেশ সদায় ৰাতিপুৱা টিভি চেনেল খোলাৰ লগে লগে নিউজ পেপাৰ খোলাৰ লগে লগে সেইটো দেখি পাব অমুকা জেগাতে তেনেকুৱা কষ্ট হৈছিল মৰাই দিলে কষ্ট হ'ল নানা ৰকমতে পাই থাকিব কিমান বেয়া লাগে দুখ লাগে ন মানুহ যদি অলপমান আপোনাৰ এইটো স্বীকাৰ কৰে যে মই বি আপোনাৰ পৰিবাৰলৈ মান সন্মান দিওঁ কৰি আছোঁ কৰোঁ আৰু মই বি আপোনাক লৈকে আমাক লৈ বি মান সন্মানতে জীয়াই থকাটো সহায়তা কৰে মদত কৰে সন্মান দিয়ে তেনেহ'লে এই পৰিৱেশটো কেতিয়াবি নহ'ব আচলতে এই শিক্ষাপথটো যদি আপোনালোকে পালন কৰে তেনেহ'লে আপোনাৰ সমাজতে আপোনাৰ সকলো পৰিয়াল মাজতে শান্তি সদায় থাকিব ক'লে তাৰপিছতে 4 নম্বৰতে কৈছিলে মুছাৱাদা বিৰামানি শিক্ষা বাদা ঠিক আছে মুছাৱাদা হৈছে মিথ্যাচাৰী যেনেকি নিজকো বেয়া আদত এৰিবলৈ মন নাই বেলেগে আগতে ভাল দেখাবলৈ ভাল মানুহ হৈ গ'লে দেখাবলৈ বিচাৰে খুব তেনেকুৱা মিথ্যাচাৰী এবাৰ কাৰণে দুখাবাজি কৰিছিল ঘূৰা ফুৰা কৰি পাৰিব ছেকেণ্ড বাৰ হ'লে লগ পোৱাৰ পিছতে তাকো মই সেই যিমানখিনি এতিয়া চেষ্টা কৰোঁ মই অপমান নালাগে অপমান পোৱাটো নালাগে তেনেকুৱা হানি হোৱাটো মই নিবিচাৰোঁ তেনেকুৱা যিমানখিনি কল্পনা কৰোঁ চিন্তা কৰোঁ সেই আহি থাকে আপোনাক আপুনি এনেকুৱা জোঠাবাজি হয় আপুনি তেনেকুৱা নালায়ক হয় কোনোবা সেইটো মুখৰ পৰা সেইটো শুনাই থাকিব আৰু যদি আপুনি সেইটো মান সন্মান সৰ্বস্থানত চব জেগাতে যদি আপুনি সেইটো পাবলৈ বিচাৰে তেনেহ'লে মিথ্যাচাৰী হ'ব নালাগে মিথ্যাচাৰী যদি হয় তেনেহ'লে আপোনাৰ জীয়াই থকা কালতে কেতিয়াবা মংগলময় পৰিৱেশটো আপুনি লগ নাপাব তাৰ লগতে 5 নম্বৰটো হৈছিলে চুৰা মিৰায়া মজ্জাপামা দাথানা কয় চুৰাপান নেশা জাতীয় বস্তু খালে গ্ৰহণ কৰিলে সাধাৰণ ভাল মানুহ
ভাল দিমাগটো উল্টা হৈ যায় উল্টা হৈ যায় এই ভাল মানুহ হয়ছেনে জীয়াই থাকিব কাৰণে ইমান কষ্ট যদি উল্টা দিমাগ হয়ছেনে যে সংসাৰটো জীয়াই থাকিব বিচাৰে কিমান কষ্ট হ'ব এইবোৰ খোৱা নাই গ্ৰহণ কৰা নাই দূৰত আছে সেই দূৰত থকা মানুহে বুজি পায় সেইটো কাৰণে যে যদি আপোনাৰ সমাজত যদি উন্নতি হ'ব বিচাৰে তেনেহ'লে এনেকুৱা ধৰণে নেশা জাতীয় সংসাৰটো বহুত প্ৰকাৰতে আছে যিটো খালে খন্তেক সময় কাৰণে আপোনাক বহুত শান্তি বলে আপুনি দেখাব গম পাব সেইকাৰণে সেইটো লাষ্ট অন্তিমটো হ'ল আপোনাৰ মান সন্মান ইজ্জত চাৰিওফালে চব খতম হ'ব উদং হৈ থাকিব এনেকুৱা ধৰণৰ জাতীয় খোৱা বস্তু ভাল হ'লে বা আপুনি আঁতৰি থাকিবা এই বান্তিবিলাকে যেতিয়া প্ৰচাৰ মাধ্যমে যেতিয়া ওলাইছিলে এই গাঁৱলীয়াসকলে তেতিয়া আমি তেনেহ'লে আজিৰ পৰা এই শিক্ষাপত্ৰ আমি গ্ৰহণ কৰিছোঁ 1 ঘণ্টা হওক 1 দিন হওক 1 সপ্তাহ হওক আমি পালন কৰিছোঁ আমাৰ গাঁও আমাৰ ৰাইজতে এইবোৰ গ্ৰহণ নকৰিব তেনেহ'লে এই অট'মেটিক কাৰোবাকে এইটো প্ৰজেক্ট বনাইছে নি কাৰোবাৰ পৰা এইটো চাহাৰা লৈ পেলাই আমাৰ এইটো একদম জমা কৰিছে নি এইটো শান্তি আমাৰ ইয়াতে টোপলা জমা কৰি হ'লে ভাল হ'ব তেনেকুৱা কোৱা মানে নহয় আৰু যদি এতিয়া আপুনি পালন কৰে এতিয়া এই কথাটো শিক্ষাপত্ৰ আপুনি গ্ৰহণ কৰে অকালিক মানে এই ফলটো লগে কোনো সময় কাল নাই এতিয়া পালন কৰিলে এতিয়া আপোনাৰ ফেমিলিৰ মাজতে দিয়ে বানালী ৱাদা আদিনা দানা কামিচু মিচা চাৰা মৌচা ৱাদা চুৰামৰীয়া এইখিনি শিক্ষাপত্ৰ আপুনি যদি পালন কৰে তেনেহ'লে এতিয়া আপোনাৰ ঘৰৰ মাজতে ৰেচাৰেচি জগৰা কাজিয়াটো লগে খতম হৈ যাব লগে মাফ হৈ যাব এনেকুৱা ধৰণে বহুত দুখ কষ্ট কৰিছে বৌদ্ধই এইটো শিক্ষাপত্ৰ পৃথিৱীৰ মানুহৰ কাৰণে এটা উপহাৰ দৰে দি থোৱা বস্তুটো আমাৰ মাজতে এইজনৰ ওচৰলৈ পোৱাৰ ব্যৱস্থা নাথাকা নেকি লাহে দূৰ হৈ আছে তাই সেইটো কাৰণে যদি আজিকালি আগৰ দিনত যেনেকুৱা মিডিয়া ছ'চিয়েল চেনেলবিলাক থাকিলেহেঁতেন সেই মিডিয়া ছ'চিয়েল চেনেলবিলাক যদি এইবিলাকৰ ধৰি ৰখা ব্যৱস্থাটো কৰিলেহেঁতেন তেনেহ'লে আমাৰ সমাজৰ মাজতে তেনেকুৱা ধৰণে কষ্ট হানিকাৰক ব্যৱস্থাবিলাকো নহ'ব এতিয়া এই পঞ্চশীল পালন কৰিবৰ কাৰণে আমি বুদ্ধ মানুহ কাৰণেহে পালন কৰাৰ যোগ্যতা আছে এতিয়া কিছুমান আমি আমাৰ সমাজতে পৰিচয় দিবলৈ কাৰণে কিছুমান কয় আমি হিন্দু হয় আমি এমকা হয় তেনেকুৱা তেনেকুৱা পৰিচয় দি থাকিবলৈ বিচাৰে কিন্তু সেই মানুহবোৰৰ কাৰণে এই কথাটো পালন কৰিলে লাভ নহয় কাম নাখাতে তেনেকুৱা আছে না কোনো দিন হ'ব নোৱাৰে যেতিয়া যোনে এই কথাটো শুনি পালন কৰিব তাৰ ঘৰতে সঙ্গে ফলটো পাব যদি তাৰ আগলৈ আৰু বুদ্ধবাসী হৈছে নি জীয়াই থাকিব বিচাৰে তেনেহ'লে তেতিয়া বেলেগকে আৰু আপুনি এইটো বিষয়টো গ্ৰহণ কৰিব পাৰে জানিব পাৰে বিষয়টো এইটো সমাজত যাতে বুদ্ধ ধৰ্ম পালন কৰি থকা মন্দিৰবোৰ আছে ভান্তিবোৰ আছে তাতে কিতাপ পত্ৰ পাব ইণ্টাৰনেটত কিতাপ পত্ৰবিলাক বহি পত্ৰবিলাক পাই থাকিব এইবিলাকো আপুনি বিচাৰিলে চেষ্টা কৰিলে পাই থাকিব 3 নম্বৰ আমাৰ কুৱেশ্যনটো হ'ল মানৱতাৰ জীৱনৰ জীয়াই থাকিব থাকোঁতে ধৰ্মৰ কিয় প্ৰয়োজন ধৰ্মটো এইটো প্ৰয়োজনটো হৈছে যেনেকৈ আজিকালিতো প্ৰকৃতিৰ নেচাৰ অৱস্থাটো আপোনালোকে গম পায় কেতিয়াবা খৰা হয় কেতিয়াবা এইটো বানপানী হয় কেতিয়াবা সেইটো আমদানি অভাৱ নিমিত্তে এতিয়া অভাৱ অনাটন আছে তেতিয়া সেইটো কাৰণে যেনেকৈ আজিকালি গভৰ্ণমেণ্ট প্ৰয়োজন হয় গভৰ্ণমেণ্ট যেতিয়া এতিয়া সমাজত এতিয়া ব্যৱস্থাপনা ইয়াতে আমাৰ অঞ্চলবাসীৰ মাজতে যদি প্ৰডাকশ্যন কৰিব নোৱাৰে তেনেহ'লে বেলেগ দূৰৰ পৰা বিচাৰি হ'লে লিংক কানেকশ্যন কৰিছিলে আমাৰ ইয়াতে অভাৱটোকো দূৰ কৰিব পৰা ব্যৱস্থা তেনেকুৱা থাকে ঠিক তেনেকুৱা যেনে প্ৰকৃতিৰ নেচাৰবিলাকৰ মাজতে যদি এই জীয়াই থাকিবলৈ কাৰণে যদি আমি সেই সম্ভাৱনা বিষয়টো যদি আমি ফলো নকৰোঁ নাজানো তেনেহ'লেতো তাৰ বিপৰীত হৈছে আমাকো যিটো আশা কৰিছে নিষ্ফল দিব ফল নিদিও নিষ্ফল দিব যেনেকৈ যদি আপুনি এতিয়া প্ৰকৃতিৰ বিষয়ত আপুনি বুজিব নোৱাৰে তেনেহ'লেতো এতিয়াতো কি কয় জানুৱাৰী মাহতে এতিয়া দিন বি একে ৰাত বি একেটা ভাবিবলৈ যদি আপুনি খেতি কৰিবলৈ যাওঁ ধান খেতি কৰিবলৈ গ'লে আপোনাৰ ধান হ'ব না ওলাবতো এতিয়া সময় এটা পৰি গৈছে এইটো কাৰণে এতিয়া মানৱ জীৱনে ধৰ্ম এইটো কাৰণে প্ৰয়োজন কি যে কি যেনেকৈ
ইঞ্জিনিয়াৰ সাহাৰা নলোৱাকৈ আপোনাৰ ঘৰ বান্ধি চাবচোন হয়তো আপোনাৰ অতিৰিক্ত খৰচা তাতেই হৈ যাব পাৰে কম খৰচা নিমিত্তে ঘৰটো ভাল চিজ নোহোৱা হ'ব পাৰে যদি ইয়াতে লিমিটেড পাৰফেক্টলি যদি আপোনাৰ ঘৰ দুমাহ বতাহ ভূকম্পৰ পৰা যদি আপুনি যিকোনো প্ৰকাৰতে ক্ষয় ক্ষতিৰ পৰা বাচি থাকিব বিচাৰে তেনে ইঞ্জিনিয়াৰ সাহায্য ল'ব তেতিয়াহ'লেতো আপোনাৰ ঘৰটো ঠিক আছে যে ওলাব যদি আপোনাৰ মনৰ তাকৰ লগতে বনাব বিচাৰে তেনেহ'লে গল্টি হ'ব পাৰে গল্টিটো এতিয়া কম কাৰণে গল্টি হৈছে বেছি কাৰণে গল্টি হৈছে তেনেকুৱা ঠিক তেনেকুৱা ধৰণে ধৰ্মতে এটা হৈছে এটা প্ৰদৰ্শক হিচাপতে ৰাস্তা দেখাই দিয়া বস্তু দৰে হয় তাৰ নিমিত্তে এতিয়া যদি আপুনি ভাল নেচাৰ পৰিৱেশৰ মাজতে মানুহক উন্নতি দি থকা জনে এইটো নিয়ম নীতি বুলি গম পায় তেনেহ'লে আপুনি নিজে ইচ্ছা কৰিছে গ্ৰহণ কৰিলে আপোনাৰ কাৰণেই হ'ব ধৰক বান্তিৰ লগতে লগ পালে কথা পাতিলে ভাল লাগিলে এই বস্তুটো আমাৰ কাৰণে খুব জৰুৰী হয় যদি আপুনি গম পায় তেনে আপুনি পালন কৰা মানে ভান্তিকা পৰা যেতিয়া আপুনি কিবা এটা খানি লোৱা উঠাই লোৱা কাঢ়ি লোৱা দতে নহয় না আপোনাৰ এইটো যিমানখিনি অভাৱ আছে অপূৰ্ণ আছে ফিল আপ হ'ব পাৰে সেইটোৱে পৰিপূৰ্ণ হ'ব সেইটো কাৰণে মানৱ জীৱনে যেতিয়া এনে একটা চেষ্টা লাগে মানে গাইড লাগে যেতিয়া ভাল টিচাৰ নহ'লে ভাল ষ্টুডেণ্ট কেতিয়াবা নহ'ব নোৱাৰিব ভাল ষ্টুডেণ্ট যদি হ'ব নোৱাৰে তেতিয়া সমাজে যে ভাল লিডাৰ হয় বুলি কেতিয়াবা মান্যতা দিব নোৱাৰিব ভাল লিডাৰ যদি সমাজৰ উন্নতি হ'ব নোৱাৰে তেনেহ'লেতো সমাজখন কেতিয়াবা আগবাঢ়িব নোৱাৰিব আজিকালি ডিজিটেল জামানা হৈ গ'ল ইয়াৰ কথাটো তাত পচাপনে তাত কথাটো ইয়ালৈ আহিব পৰা যাবলৈ লাগে বা বিচাৰিবলৈ তেনেকুৱা ধৰণে নহয় যদি আপুনি নিজৰ কেপাচিটি যোগ্যতা জ্ঞানৰ লগতে চিন্তা কৰিছে যদি ক'ত ষ্টাৰ্টিঙৰ পৰা কেনেকুৱা ধৰণে হয় শেষতে কি ফল পায় যদি এইটো দেখি পায় গম পায় তেনেহ'লে আপুনি ধৰ্ম লৈ কিনি তেনেকুৱা লাভ উঠাই ল'ব পাৰে কেনেকুৱা যেনে যদি ভাল ষ্টুডেণ্ট হৈছিলে যদি পাছ কৰি পাৰে 5টা লেটাৰ হওক 4টা লেটাৰ মাৰ্ক পায় যদি এটা ল'ৰা যদি পাছ কৰিছিলে এটা স্কুলৰ পৰা যদি ওলাই যাব পাৰে তেনেহ'লে স্কুল কা নাম টিচাৰ কা নাম মা বাবা কা নাম অঞ্চলবাসী কা নাম তেনেকুৱা যদি নাম হৈ যায় এতিয়াতো পাছ কৰিলে পাছ কৰাৰ সময়তে আপোনাসকলেতো এইটো অকল নাম দিবে দেই এইটোতো কোৱা নাই নহয় নিজৰ যিটো কেপাচিটিটো লগতে সেইটো চবৰ লগতে স্থান দিছে ভাল প্ৰকৃতিৰ নেচাৰ কয় এইটো কাৰণে এতিয়া যদিবা আপোনালোকে যি সকলৰ এতিয়া কি কয় এই সমাজৰ জীয়াই থকা সময়তে বাচি থাকিব লাগে ভাল মানুহ হৈছে নি তেনেকুৱা যদি বিচাৰে তেনেহ'লে এই যিটো শিক্ষা পথটো যদি আপুনি গ্ৰহণ কৰে আপোনাৰ কাৰণে সদায় কাৰণে উন্নতি হ'ব পাৰিব এইটো এটা শ্ৰেষ্ঠ পন্থা বুলি কোৱা হয় আৰু ইউনাইটেড নিউজক সময় দিয়াৰ কাৰণে আকৌ আমি ধন্যবাদ জনালোঁ থেংক ইউ